থাকিলেহে থাম্বনেল দিব পাৰে, নহ'লে দিব নোৱাৰে থাম্বনেল। ইউটিউব কেনেকুৱা ভেৰিফাই কৰিব পাৰে আজি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোকে চাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো যিহেতু মোৰ নতুন চেনেল, ইমান এক্সপিৰিয়েঞ্চ নহ'ব পাৰে মোৰ যেন আপোনালোকক শিকোৱা কেনেকুৱা শিকাব লাগে হ'লেও তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত এটা কথা কৈছোঁ, স্ক্ৰিপ্ট নকৈ চাব, তেতিয়া গম পাব যে কেনেকুৱা ভেৰিফাই কৰিব পাৰে। আৰু স্ক্ৰিপ্ট কৰি চালেতো ভেৰিফাই কেনেকুৱা হ'ব সেইটো বুজি নাপাব। এতিয়া মোবাইলৰ স্ক্ৰীণত বলক। আপোনাৰ মোবাইলত গুগল ব্ৰাউজাৰ আছে, যিহেতু ব্ৰাউজাৰ অ'পেন কৰি লওক। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনাৰ চেনেলৰ ল'গো দেখিছে, ক্লিক কৰক। এইটো ডেস্কটপ ছাইডত কৰি লওক। আপোনাৰ চেনেলটো ডেস্কটপ ছাইডত কৰি ল'লে আপোনাৰ তলত দেখিছে ছেটিঙৰ অপশ্যনত ক্লিক কৰক। আৰু ক্লিক কৰি যিহেতু জুম কৰি দেখুৱাইছোঁ এইটোত ক্লিক কৰি অকণমান দেৰি লাগিব কাৰণ ইমান স্পীড নহয়। ওপৰতো চুইচ কৰিব। Call me with an automated voice message. ওপৰতো চুইচ কৰিব আপুনি। আৰু নেক্সট আপোনাৰ কাণ্ট্ৰি, যিহেতু তলত যিটো লিংক আছিলে কাণ্ট্ৰিৰ, যি কাণ্ট্ৰি সেইটোতে দিব। মই ইণ্ডিয়াত থাকোঁ সেইকাৰণে ইণ্ডিয়া ছিলেক্ট কৰিছোঁ। ইণ্ডিয়া ছিলেক্ট কৰাৰ পিছত আপোনাৰ ফোন নম্বৰ, যিহেতু ফোন নম্বৰ দি দিব। আপোনাৰ ফোন নম্বৰ দিয়াৰ পিছত চুইচ কৰি দিব। আৰু যিহেতু OTP আহিব, 6টা OTP আহিব, আপোনাৰ সেই ফোন নম্বৰ দিব, নহ'লে OTP নাহে। আৰু OTP দিয়াৰ পিছত OTP 815173. Congratulations. Your phone number has now been verified. মই ইয়াত পঢ়িব নালাগে বাৰু, কৈ দিয়ে নিজে। অলপ থাম্বনেল লগাই চাওঁ, লাগে নাই থাম্বনেল। আগত থাম্বনেল নালাগিছিলে বাৰু, এতিয়া লগাইছোঁ। ইউটিউব